গুড মৰ্ণিং। মই এতিয়া বন্তি জ্বলাইছোঁ ৰাতিপুৱা উঠি গা চা ধুই। তাৰপিছত আজি যিহেতু শাওণ মাহৰ শেষৰটো দিন, গতিকে আজি মই ৰাতিপুৱাই ভাবিছোঁ যে অকণমান পায়স বনাওঁ আৰু মানুহকেইটাই আৰু মই খাম। সেয়া গাখীৰ উতলাই আছোঁ। গাখীৰখিনি উতলাই অহাৰ পিছত তাতে চাউল দিম। চাউল দিছোঁ অলপ অলপকৈ। বেছি বনোৱা নাই আৰু ঘৰৰ মানুহকেইটাই খাবৰ কাৰণে বনাইছোঁ। আমি চাউলটো দিলোঁ, এনেকৈ অলপ এনেকৈ লৰাই থাকিব লাগিব অলপ অলপকৈ, যিহেতু গাখীৰ আৰু লাগি যাব পাৰে ন, তাত লৰাই থাকিব লাগে আৰু। প্ৰায় হৈছে আৰু এতিয়া চেনিটো দিবলৈ আছে। পইচা লোৱা এই আমাৰ ভকতে খাইছে আৰু ভকত এইফালে এবাৰ চাই দিয়ক। এয়া আমাৰ ভকতে এইফালে এইফালে হেল্ল' কয়, হেল্ল' হেল্ল' ভকত। হেল্ল', ভাল নে বেয়া হৈছে? কেনেকুৱা হৈছে? এয়া ভকতে খাই আছে। এয়া ভকতৰ ভাত কাষত বহি আছে। মিমি খালে। আইতাই পায়স খাইছে। আইতা কোনজনী? আইতাক চুমাটা দিয়া যে। আইতাক চুমাটা দিব 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 দিব। মাক দিব চুমা এটা। মা কোনজনী? মা কোনজনী? মাক চুমা এটা দিব 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 দিব। পাপা কোনা? পাপা ইয়া। পাপা কি দিবা? পাপা কেনে দিছে? ইয়া মোবাইল ওলাই আছে ইয়া। পাপাক চুমা এটা দিয়া যা। হৈ গ'ল।
যিহেতু আজি আমাৰ শাওণ মাহৰ শেষৰ দিন চুমে ব্ৰত ভাঙিলে, ব্ৰত ভাঙি পেলাই ভাবিলে ৰাতিলৈ আকৌ চিকেন খাব। চিকেন আনিলে, এয়া তেল দিলে, তেলতে তেজপাত দিছে। চিকেন তাই নিজেই বনাব। তেতিয়া দিম আমি পিঁয়াজটো দিছোঁ, এই বিলাহী দিছোঁ, অলপ ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰিব লাগিব। ব্ৰত ভাঙি আজি চিকেন খাম। চিকেনখিনি মছলা চছলা দি মেৰিনেট কৰি থৈছোঁ। এয়া মই পিঁয়াজ আৰু বিলাহী কাটি থৈছোঁ মাংস দিবৰ কাৰণে। জিৰা গুড়ি, ধনিয়া গুড়ি, ৰেড চিলি, গৰম মছলা, ধনিয়া, চিকেনত মই মেৰিনেট কৰি থৈছোঁ। খাই থাকক মই কেনেকৈ চিকেন বনাওঁ। আজি মই বনাম চিকেন। এনেই আমাৰ ঘৰত দাদাই চিকেন বনায়, আজি মই বনাম। এয়া চয়া চচ দিলে অকণমান, এয়া অকণমান দি দিম আমি টমেট' চচ অকণমান দিম, টমেট' যিহেতু দিছোঁৱেই হৈ যাব। এয়া ফ্ৰাই হৈ আছে। মই অহা ইয়াত 3 মাহেই হ'ব এতিয়া, কিন্তু আজিলৈকে বায়ে মোক চিকেন বনাই খোৱা নাই। দাদা আৰু ময়ে বনাই খাই আছোঁ, আজিলৈকে বায়ে বনাই খোৱা নাই। এতিয়া চিকেনটো দি দিওঁ। এতিয়া আমি এই চিকেনটো দি দিওঁ। এতিয়া যিহেতু নিমখ আৰু হালধি মেৰিনেট কৰি থোৱা যায়, সেইকাৰণে এক্সট্ৰাকৈ আৰু নিমখ দিব নালাগে। আপোনালোকে চিকেন কেনেকুৱা কেনেকুৱা ষ্টাইলত বনাই খাই কমেণ্টত জনাবচোন। অকণমান টাইম ঢাকি থৈছোঁ যাতে এতিয়া অকণমান জালুকৰ গুড়ি দিলোঁ, জালুকৰ গুড়ি দি এয়া লৰাইছোঁ। কালাৰটো কেনেকুৱা হৈছে লেগ পিচটো মই খাম দেই। আলু কাটি থৈছোঁ, আলু বিশেষ নিদিওঁ মানে আমাৰ মাৰ চুগাৰ আছে যে আলুটো খাব নালাগে, হ'লেও অকণ আলু নিদিলে খাই ভাল লাগে কাৰণে অকণ দিওঁ আৰু। বইল কৰি মেলি পানীটো পেলাই দিছোঁ, তাৰপিছত আলু এটা বা দুটাই দিওঁ, বেছি নিদিওঁ মাৰ কাৰণে আলুটো বেয়া যে। সেয়া বইল কৰি পেলাই পানীটো পেলাই সেয়া কাটি থৈছোঁ আলু। আলু সিমানেই আৰু। এতিয়া মাংস ফ্ৰাই হৈ আছে, এতিয়া পানী দি দিওঁ। এতিয়া অকণমান পানী দিব। উতলি আছে, অলপ উতলটো দিব লাগে, তেতিয়া খাবলৈ অলপ টেষ্টি হয়, গ্ৰেভিটো টাইপ আহি যায়, খাবলৈ ভাল হয়। টেষ্ট কৰি আছে কেনেকুৱা হৈছে? মজা হৈছে, ইয়াম্মি। এয়া আমাৰ চিকেন ৰেডি দেই, এতিয়া খালেই হ'ল আৰু।
রেডি ভাত এয়া মাংস এবার তেলা ভাজি দালি এবার দাদাই ভাত খাই আছে আজিলৈ ভিডিঅ' ইমানতে সামৰিলোঁ সকলোৱে আমাৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন টিপি নটিফিকেশ্যন পাই গুড নাইট